ইয়াত নাম লৈ পেলাই কোৱাটো অকণমান সেইটো ভাল নহ'ব বুলি কৈ নহ'ব বুলি ভাবি মই হাক দিছোঁ। কাৰণ আমি সকলোৱে জানো আজি মোদী ডাঙৰীয়াই এগৰাকী বিশ্ব বৰেণ্য নেতা হিচাপে পৰিগণিত হৈছে আৰু ভাৰতীয় জনতা পাৰ্টিটো বিশ্বৰ সৰ্বাধিক ডাঙৰ আৰু এটা এনেকুৱা দল সাংগঠনিক দিশটো যিটো দলৰ অত্যন্ত মজবুত হিচাপে আমি দেখিবলৈ পাইছোঁ।